নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ এটা অপটিকেল ইলিউজনৰ ভিডিঅ' য'ত দেখা পাব আচৰিত ধৰণৰ 5টা ইলিউজন আৰু শেষৰ ইলিউজনটো দেখিলে হয়তো আপোনাৰ মূৰ ঘূৰাই যাব পাৰে। যদিহে দুৰ্বল তেন্তে এতিয়া ভিডিঅ'টো স্কিপ কৰিব পাৰে। গতিকে বলকচোন বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাবাৰ আপোনালোকক এটা ইলিউজনৰ ভিডিঅ' দিয়া হৈছিল সমাধান কৰিবলৈ। সেই ভিডিঅ'টো যদি আপুনি চোৱা নাই তেন্তে এই আই বুটনত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব। ইলিউজনটো হৈছে এইটো। আপোনালোকক কমেণ্ট কৰি জনাব দিয়া হৈছিল যে এই স্পৰ্টিংটোত কেইটা ফুটা আছে বুলি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্পৰ্টিংটোত সৰ্বমুঠ 8টা ফুটা আছে। শুদ্ধ উত্তৰ দিয়া ব্যক্তি দুজনৰ নাম হৈছে সপোন কলিতা আৰু কিশোৰ কাকতি। অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ। এতিয়া আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ইলিউজনত আপোনালোকৰ বাবে লৈ আহিছে এটা যাদুৰ চিৰি লৈ। এনে এটা চিৰি আছে যাৰ ৰহস্য প্ৰায়বোৰে ভাঙিব নোৱাৰে। সেই যাদুৰ চিৰিয়েদি যদি আপুনি ওপৰলৈ উঠে বা তললৈ নামে তেন্তে পুনৰ সেই আৰম্ভ কৰা ঠাইখিনিতে আহি পাব। কি হ'ল বন্ধুসকল, আপোনালোকে নিশ্চয় কনফিউজ হৈ পৰিছে নহয়নে? ই কেনেকৈ সম্ভৱ হৈছে বাৰু? যদি সঁচাকৈ কনফিউজ হৈছে তেন্তে বলকচোন ইয়াৰ ৰহস্য উদ্ঘাটন কৰোঁ। আচলতে এই চিৰিটোৰ ডিজাইন এনেধৰণৰ। মানুহে ভাবে যে তেওঁ ওপৰলৈ উঠি গৈ আছে বুলি, কিন্তু আচলতে তেওঁ তলৰ ফালেহে নামি গৈ থাকে। এই ৰহস্যময় চিৰিখন বনোৱা মানুহজনৰ নাম হৈছে চাইফল নাছান আইবাণ্ডা। 2 নম্বৰ ইলিউজন। এই ইলিউজনটোৰ কথাই বেলেগ। আপুনি যদি মাজত থকা যোগ চিনটোক একেলেঠাৰে চকুৰ পলক নেপেলোৱাকৈ বহু সময় ধৰি চাই থাকে তেন্তে আপোনাৰ সন্মুখত আহি থকা মানুহৰ মুখৰ আকৃতিবোৰ বেলেগ আকৃতিৰ ৰূপ ল'ব। আচলতে আমাৰ মগজুৱে ইমেজবোৰ খুব সোনকালে প্ৰচেছ কৰিবলৈ চেষ্টা কৰে, যাৰ বাবে আমাৰ মগজুৱে চেহেৰাবোৰ চিনি পাবলৈ সমস্যা হয় আৰু দুটা চেহেৰা মিলি এটা অজীৱ চেহেৰাৰ সৃষ্টি হয়। গতিকে আপুনি চকুৰ পলক নেপেলোৱাকৈ মাজত থকা যোগ চিনটোক চাই থাককচোন। কাষত থকা ছবিবোৰ নাচাব কিন্তু। তিন নম্বৰ ইলিউজন। আপোনালোকে নিশ্চয় দেখা পাইছে এটা মাস্ক। আচলতে এই মাস্ক নহয়, মই ইয়াক ঘূৰাই আছোঁ, কিন্তু ইফালে ঘূৰালেও 3D আকাৰ লয়। আৰু ঘূৰাই আছোঁ। এতিয়া আপোনাৰ নিশ্চয় এনেদৰে লাগিছে ভিতৰৰ ফালে আছে বুলি, কিন্তু চাওকচোন ইফালেও 3D আকাৰ লয় নহয়নে? আচৰিত ধৰণৰ ইলিউজন। 4 নম্বৰ ইলিউজন। এইবাৰ চাওক এই আচৰিত ধৰণৰ চকীখনক। আপুনি নিশ্চয় ভাবিছে এইখননো কি আচৰিত ধৰণৰ চকী হ'ল, কিন্তু অলপ ভালদৰে চাওকচোন। আচৰিত নহয়নে? 5 নম্বৰ তথা অন্তিম ইলিউজনটো হৈছে আপুনি চেণ্টাৰ অৰ্থাৎ একেবাৰে মাজত থকা বগা ঠাইখিনিক চকুৰ পলক নেপেলোৱাকৈ একেলেঠাৰিয়ে 20 ছেকেণ্ড সময় চাই থাকিব লাগিব। আৰু মই যেতিয়াই বগা ঠাইখিনিৰ পৰা দৃষ্টি আঁতৰাবলৈ ক'ম তেতিয়াই আপুনি তাৰ পৰা দৃষ্টি আঁতৰাই আশে পাশে থকা বস্তুলৈ চাব। গতিকে বলক বেছি দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ। অ'কে, ষ্টপ। আশে পাশে থকা বস্তুলৈ চাওকচোন। অ' মাই গড, সকলো বস্তু ঘূৰি থকা যেন লগা নাইনে? মোৰতো ঘূৰা যেন লাগিছে নহয় জানো? আচৰিত ধৰণৰ ইলিউজন। ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি নতুন তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰ'ব, আপোনালোকৰ বাবে পুনৰ এটা ইলিউজন সমাধান কৰিবলৈ দিয়া হ'ব। প্ৰথম 10গৰাকী শুদ্ধ উত্তৰ দেউতাসকলৰ নাম আৰু 5গৰাকী শুদ্ধ উত্তৰ দেউতাসকলৰ নামবোৰ ৰেণ্ডমলি বাছি ওলাই পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব। ইলিউজনটো হৈছে এইটো। এই ছবিখনত এটা ডাঙৰ প্ৰাণীৰ আকৃতি লুকাই আছে। আপুনি সেই প্ৰাণীটোৰ নাম কমেণ্ট কৰি জনাব লাগে। ধন্যবাদ।